জয় জগত শ্ৰীমন্ত শংকৰ গুৰু। আজি আমাৰ এই ২ নং তৰাবিল ৰাভা গাঁৱত নতুন বাথৌ ধৰ্মৰ অনুষ্ঠান স্থাপন কৰিছে। সেয়েহে আজি এই গাঁৱৰ ২ নং তৰাবিল ৰাভা গাঁৱৰ সভাপতি হিচাপত আছোঁ। আৰু আজি বহু দিনৰ পৰা আমি এই জাগাত আমাৰ নতুন মাটি ভাঙাৰ পৰা আমাৰ পিতৃ মাতৃসকলে এই জাগাডোখৰত আছিলোঁ। আৰু নিশ্চয় আমাৰ গাঁৱত ধৰ্মৰ কাৰণে বহুত অবিশ্বাস, যিহেতু আমি আজি এই অঞ্চলটোত এই গাঁৱত বাস কৰি থকা কমে আমাৰ 40 বছৰ না 40 বছৰমান 40-45 বছৰ হৈ গ'ল। নিশ্চয় আমাৰ গাঁওখনত পৰিৱৰ্তন হ'ব পৰা নাই, কিয়নো ধৰ্ম নোহোৱাৰ বাবে। সেয়েহে আজি আমাৰ গাঁৱত ২ নং তৰাবিল ৰাভা গাঁও বুলি গাঁৱৰ নাম। যিহেতু আমাৰ গাঁৱত ৰাভা আৰু বড়ো একেলগত আমি এই গাঁৱত বাস কৰি আছোঁ। সেই হিচাপে আমাৰ ইয়াত ধৰ্মটো বাথৌ আধা আছে, আৰু আমি হ'ল শ্ৰীমন্ত শংকৰ গুৰুৰ ধৰ্ম একশৰণ ভাগৱতী সমাজ। সেয়েহে আমি আৰু আমাৰ ভাগৱতী সমাজ আমাৰ এইখন গাঁৱত মুঠি ৩ ঘৰে আছে, আৰু সেই হিচাপে বাথৌ সমাজ অকণ বেছি আছে আৰু সাংসাৰিক আছে ৩-৪ ঘৰ। সেয়েহে আমি সকলো ৰাইজেই এটা সমাজখনত ভাল পৰিস্থিতি আনিবৰ কাৰণে গোটেই সমাজে আমি মীমাংসা কৰি কি প্ৰচেছত আমি সমাজৰ ল'ৰা ছোৱালীক বা ভাল আচাৰ নীতি ব্যৱহাৰ দেখুৱাব পাৰিম বা দি যাব পাৰিম। সেয়েহে আমাৰ সকলো মুৰব্বীসকলে মনোভাৱ কৰি আহিলে। অহাৰ কাৰণে আজি আমি নিশ্চয় আমি গাঁৱত থাকি আছিলোঁ যেতিয়া আগত যেনেকৈ ইত্যাদি বেয়া বস্তু গ্ৰহণ কৰি বা ব্যৱহাৰ পাতি ঠিক নাছিল, সেই হিচাপে আমি যাতে ব্যৱহাৰ পাতিবিলাক যাতে আমাৰ চেঞ্জ হওক, এটা ধৰ্মৰ প্ৰতি থাকিলেহে যাতে সমাজ বা মানুহবিলাক ভাল পৰিৱৰ্তন ৰাস্তা দেখিব বুলি, সেই হিচাপত আমি গোটেই সমাজেই লগ লাগি আজি আমি বাথৌ সমাজক আমাৰ ২ নং তৰাবিল ৰাভা গাঁৱৰ যিটো আমাৰ আগত কীৰ্তন ভাগৱত কৰি থকা যিটো নামঘৰ হিচাপত আমি আছিলোঁ, আৰু এই নামঘৰ কীৰ্তন চলোৱা বা কীৰ্তন ধৰ্মত খুবেই মানুহ কম। সেই হিচাপত আমি আলোচনা কৰি যাতে গাঁৱৰ পৰিস্থিতিবিলাক ভাল হওক বুলি বাথৌ ধৰ্মকেই আমি এই জাগাডোখৰ চমজাই দিয়া হ'ল। যিহেতু সকলো ল'ৰা ছোৱালীক ভাল আচাৰ নীতি দেখুৱাই যাব বুলি নিশ্চয় আমি বাথৌ সমাজক আশা কৰিছোঁ। আৰু যিহেতু যাতে ধৰ্মৰ অনুষ্ঠানটো যাতে আমাৰ যিকেইজন বাথৌ সমাজ আছে এইসকলে যাতে আগন্তুক ল'ৰা ছোৱালীক যাতে ভাল পৰিৱেশ যাতে দেখুৱাই লৈ যায়, যাতে আগবাঢ়ি যায়, সেয়েহে মোৰ কামনা। ইমানতে মোৰ বক্তব্য। বাথৌ মন্দিৰৰ বিষয়ে জাষ্ট আমাৰ গাঁৱত 18 ঘৰ আছে। 18 ঘৰ ভিতৰত এই বাথৌ মন্দিৰটো আমি আলোচনা কৰা হৈছে যিসকল বাথৌৰ ধৰ্মৰ অভিভাৱক সেইসকলে 3খন গাঁৱৰে আমি ইয়াত স্থাপন কৰিম বুলি তেখেতসকলে জনাইছে আমাৰ গাঁৱত। যিহেতু আমাৰ ২ নং তৰাবিল ৰাভা গাঁও, লগতে ৩ নং তৰাবিল আৰু লগতে উত্তৰ বিৰহাং, সেইসকল যিহেতু বাথৌ সমাজত লগত থাকি থকা, সেইসকলে আমাৰ গাঁৱৰ যিসকল অভিভাৱকসকলে যিহেতু আমাৰ সংখ্যা কম, বাথৌৰ অলপ কম আছে, তাৰ কাৰণে গোটেই সমাজৰ লগত আমি আলোচনা কৰি 3খন গাঁৱে আমি ইয়াত মিলিজুলি আমি বাথৌৰ সমাজ স্থাপন কৰিম বুলি সমাজে দিয়া হৈছে। সেয়েহে বাথৌ সমাজক আমি এনেকুৱা দিয়া হৈছে, এই আমাৰ ২ নং তৰাবিলৰ এই মাটিডোখৰ আমি লিপিবদ্ধি কৰি লৈছোঁ।
जिहेतु तिनिখন गाঁৱৰ হিচাপত আমি গোটেই সা সম্পত্তিখিনি তিনিখন গাঁৱক এৰি দিয়া নাই যেহেতু সা সম্পত্তি মাটি বাৰী আমাৰ নিজৰ গাঁৱতে থাকিব আকৌ যিমানখিনি ধৰ্ম অনুষ্ঠান যেনেকৈ যাতে শুদ্ধভাৱে পালি যাওক তিনিখন গাঁৱে লগ লাগি তেনেকুৱা বুলি আমি স্থানখন দিয়া হৈছে বাকী আমি কাৰ্যবিলাক কিছুমান সমাজৰ যিকোনো হওক মাটি বাৰীৰ ক্ষেত্ৰত সমাজৰ হাতত থাকিব বুলি আমি সকলো সমাজে মানে লিপিবদ্ধ কৰি লোৱা হৈছে जोङो थांनाय बोसोरनिफ्रायनो जों मोनसे सिन्था सरसा खालामबाय थादोंमोन जिहेतु जोङो नुबाय थादों जोङो जोंनि गामियाव जों दानि बावैसो जोंहा सासे बिथाङा बुंलांदों बिथाङा जेनेबा गासै माखासे बाथ्राखौ बुंलांदों जोंनि बे गामियाव जोंहा धोरोमा जोंहा हांहारिकसोमोन बे मन्दिरा नाम कीर्तनसो गायोमोन जोङो जि समनिफ्राय बेहाय हादान जानानै थाफैदों बै समनिफ्राय बे मन्दिरा दङमोन नाथाय मन्दिर थासेयावबो जों मन्दिर गैयै बायदि जानानै थानांदोंमोन मोनसे समाव बेफोरनि सिबिनाय खान्थिया आलादा दा आरो जोंनि जिहेतु बाथौ धोरोमनि सिबिनाय खान्थि बे आलादा बे जाबाय परम्परा गोदोनिफ्रायनो सोलिबोनाय जिहेतु दानि मुगायाव जोङो बयबो गोजौ थाखोजों थांनोब्ला बा सैथो लामाजों थांबा जों माखासे जिनिसफोरखौ जों टेग खालामनो गोनां जायो नागारनो गोनां जायो जेरै जोङो मोनजायै बेसादफोरखौ गारनाय दांनो मोनिफोरखौ जों नागारनाय जों गोथारथियै सोलिनाय नाथाय जोङो बेफोरखौ जों बेहाय थायोब्ला बे मन्दिराव थानाय समाव जों जेबो बाहायनाय जायामोन बेबायदिसो जों मोनसे सोलायथि परिबर्तन नागिरनानै जोङो दिनै जों बे रायजोआव जों दरथाम गामिजों ज' जानानै रायजोजों सावरायनानै जोङो आरो लोगोसे आनसलिकजों सावरायनानै जोङो गायसननो थाखाय थांनाय बोसोराव जों मोनसे थांखि लानानै जों प्रस्ताब लानानै दोनदोंमोन नाथाय देग्लायसो जों गायसननो हानाय जादों आसा खालामदों आं जिबायदि जोङो नुबाय दिनै जोङो बैसाग दानसेयावनो जुदि मन्दिरखौ कमप्लिट खालामनो हादोंब्ला बिथांमोना जिबायदि गोसो मोदोम जिउ होनानै बावसोमदों सानफ्रोमबो फुंनि 9 रिंगानिफ्राय फैनानै मोनानि 6 रिंगा 7 रिंगासिम खामानि मावो मोनाबिलिसिम खामानिया कमप्लिट जायाखै माने आसा खालामदों बिथांमोननि मावनाय दांनाय हेफाजाब बियो अराय सम गोजौ थाखोजों दावगालांबाय थानो हागोन आरो अराय सम जों आसा खालामदों अराय सम बे मन्दिरा ग्रोम ग्रोमै थांनानै थागोन जोङो मोनथाम गामिजों अराय सम खौसेथि जानानै जोङो सोलिनो हागोन जों बेखौ मिजिंथियो आरो रायजो राजाखौ लानानै दिनै गोदान मन्दिरै दिनै बिथांमोना आगोलो जिबायदि धोरोमखौ सिबिदोंमोन बिथांमोना बे धोरोमखौ नागारनानै दिनै बिबार बाथौआव बिथांमोना जोंजों साराफारा बियाबजों दिनै बिथांमोना खौसेयाव जोङो गोथारै जोंबो थांफानो हागोन होननानै बिथांमोना गाज्रि आखुनिफ्राय मोजां आखुआव सोलोंथाइ लानो बिथांमोना दिनै जोंजों साराफारानि रायजो राजाखौ लानानै दौरि दौसि गोथारै आसारिखौ लानानै दिनै बिथांमोना सिजौ दालाइ फांसे गोथारै गायसननो लाबाय दा आं बेहाय सानदों धोरोमनि बेलायाव जों गोबां जोंनि नैबे सनितपुर डिस्ट्रिक्टआव जोंनि धोरोमा जितु फोसाबथाय बाथौआ गोबां जौगादों होननानै आं सानदों आरो नैबे जोंनि साराफारा बियाबाव जोङो 60-70 गामि इसिबांसिम जों जौगाहोनो हाबाय आरो जोंहा फिल्डआबो गोबां जाबाय गोबां मानसियानो धोरोमखौ फोथायनानै गोबाङानो हाबनो हमबाय दा आंनि फोथायनाय बेहाय बे बाथौ धोरोमखौ लानानै जोंनि बर' सुबुङा बायदि बायदियाव गोदोनानै थानानै दिनै गोबां जौगाबोनायखौ आं नुनो मोनदों आरो धोरोमखौ फोथायनानै बयबो खौसेयाव फैदों होननानै आं सानो